বঢ়িয়াকৈ বনাই দিয়া গোটেইকেইটা আৰু আমাৰ এইটো থলুৱা পাণ আমাৰ যিটো আমাৰ ঘৰচীয়া থলুৱা পাণ এই থলুৱা পাণৰ পুলিও আছে যদি পুলি লাগে পুলিও ল'ব আৰু এডালত 50 টকা পায় বহুত দাম নহয় 50 টকা এই পাণ এই গছ এইডাল অমিতা যদি কাৰোবাৰ ব্যক্তিক অমিতা পুলি লাগে তেতিয়া অমিতা পুলি মোটা আছে অমিতা পুলি পাব আৰু নম্বৰটো আমাৰ মোবাইলত দিয়াই আছে নম্বৰটো ল'বি আৰু খেতি আৰু জলকীয়া যিটো আমাৰ জলকীয়া আমাৰ অসমীয়া থলুৱা জলকীয়া এইটো জলকীয়া পুলি আছে যদি পুলি লাগে কাৰোবাৰ ব্যক্তিক পুলিও পাব এইটো জলকীয়া আমাৰ অগ্নি জলকীয়াটো চাই ল'ব পাৰে আপোনাৰ এই জলকীয়া বিধান এয়া মোৰ নিজৰ খেতি আৰু এইটো অমিতাটো যদি পুলি লাগে কাৰোবাৰ ব্যক্তিক তেনে মোৰ পৰা পুলিটো ল'ব পাৰে পুলিটো অমিতাৰ যিটো পুলি সৰু আছে ডাঙৰ পুলি আছে যিটো আমাৰ অমিতা পুলি মই দেখাইছোঁ গাছত লাগি থকা প্ৰায় 2 ফুটমান ওপৰৰ পৰা লাগিব বহুত নহয় 7 মাহত পুলি দিব এইটো একুৱান লেটেলি আৰু এইটো স্বপ্নাৰ পেকেট স্বপ্নাৰো পুলি আছে লেটেলি